সো হেল্ল' এভৰিৱান শিৱম ডান্স গ্ৰুপৰ অন্য এটি ভ্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আচলতে মই গ্ৰুপৰ লগত নাই, আজি মই আছোঁ মোৰ ফেমিলিৰ লগত। যিহেতুকে গ্ৰুপৰ ভিডিঅ' সদায় দিব পৰা নাযায়, ডেইলি আমাৰ প্ৰগ্ৰেম যিহেতুকে নাথাকে আৰু এতিয়া আমাৰ ছিজনো নহয়, তো আমি চেষ্টা কৰিম যে আমাৰ পাৰ্চনেল লাইফৰ কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ। আপোনালোকৰো হয়তো মন যায় আমি কেনেকৈনো নিজৰ লাইফটো চলাই আছোঁ, আমাৰ ফেমিলিনো কেনেকুৱা কি, নে আমি অকল ডান্সে কৰোঁ। তো আজিৰ পৰা আপোনালোকক নিজৰ পাৰ্চনেল ভিডিঅ' কিছুমানো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া উৰিষ্যাৰ পৰা আহি পালোঁ। উৰিষ্যাৰ পৰা আহি মাজত মই দুদিন ৰেষ্ট কৰিলোঁ। মা কৈ আছিলে মাক নেপাল লৈ যাব লাগে। আপোনালোকে সকলোৱেই জানে যে নেপালত আই স্পেচিয়েলিষ্ট হস্পিটেল খুব ফেমাছ। আমাৰ অসমৰ 95% মানুহে চকুৰ ট্ৰিটমেণ্টৰ কাৰণে তাতেই যায়। তো মেচি যিখন হস্পিটেল আছে তাত গভমেণ্ট এখন আছে আৰু প্ৰাইভেট এখন আছে। তো আমি প্ৰাইভেটখনত গৈছিলোঁ। আমি গৈছিলোঁ ৰাতিপুৱা 5টা বজাত আমাৰ ট্ৰেইন আছিলে, ৰাতি আন্ধাৰতে ওলাব লগা হ'ল 3টা বজাত। তো তেনেকৈ মা আৰু দেউতাক লৈ মই ওলালোঁ। মই টিকেট কৰিছিলোঁ কামাখ্যাৰ পৰা শিলিগুৰি। তো শিলিগুৰি আমি এনেকৈ গৈ পালোঁ, গৈ পাই কিনে এনেকৈ তাত দুপৰীয়াৰ ভাত সাঁজ খাই ল'লোঁ আৰু মাছ অৰ্ডাৰ দিছিলোঁ। মা মাছ খাই ভাল পায়, মাংস চাংস ইমান ভাল নাপায়। তো সেয়া মাৰ হাতৰ আঙুঠিটো দেখুৱাইছোঁ, এইটো মোৰ খুবেই প্ৰিয়। মাৰ এনেকুৱা মানে যোৰা আছে, কাণৰো আছে। তো মাক সৰুতেই কৈছিলোঁ যে মই যেতিয়া বিয়া হ'ম তুমি মোক এইটো কিন্তু দিবা, কিন্তু এতিয়ালৈকে বিয়াৰ কথা মই ভবা নাই। তো ভৱিষ্যতে যদি হওঁ নিশ্চয় লৈ যাম বাৰু। আৰু এয়া শিলিগুৰিৰ পৰা আমি বাছত উঠিব লাগিব। বাছখনে আমাক লৈ যাব পানী টেংকিলৈকে আৰু পাৰ মেম্বাৰ 50 টকাকৈ লয়। শিলিগুৰি নহয়, আমি NGPৰ পৰাও আমি যাব পাৰোঁ, সেইটো নিজৰ কথা। মই শিলিগুৰিলৈকে কৰিছিলোঁ। তো ইয়াত দেখাইছোঁ আপোনাক মেচি নেত্ৰালয়া, এইখন প্ৰাইভেটখন। আৰু গভমেণ্টখনলৈকে যাবৰ কাৰণে ইয়াৰ পৰা আৰু 25 কিলোমিটাৰ যাব লাগে। আমি গৈছিলোঁ শিলিগুৰিলৈকে, শিলিগুৰিৰ পৰা পানী টেংকিলৈকে 50 টকাকৈ ল'লে আৰু পানী টেংকিৰ পৰা এখন বেটাৰী ৰিক্সা, সেই বেটাৰী ৰিক্সাখনে আমাক নেপাল বৰ্ডাৰলৈকে লৈ গৈছিলে, 20 টকাকৈ ভাড়া। আৰু নেপাল বৰ্ডাৰৰ পৰা চিধা হস্পিটেললৈকে লৈ গৈছিলে, তাতে আমাক 20 টকাকৈ ভাড়া লৈছিলে। তাৰ অপজিটতে এখন হোটেল আছিলে, গ্ৰীণ পেৰাডাইজ, 1200 টকা AC ৰুম। আমি 3জনেই আছিলোঁ, মা দেউতা মই, যিহেতুকে আমি বেছি দিন নহয়। আৰু ইয়াতে চকুৰ ট্ৰিটমেণ্টৰ কাৰণে বহুত দিন সময় নলয়। আপোনালোকৰ অপাৰেশ্যন কৰিলেও এদিনতে কৰি নেক্সট ডে আহিব দিয়ে। তো মাৰ অপাৰেশ্যন বাৰু নকৰিলে, কিন্তু আমি গৈ পাই কি কৰিছিলোঁ, 3টা বজাত যিহেতুকে হস্পিটেল বন্ধ হৈ যায়, তাৰে আগতে গৈ পাই প্ৰথমতে মাৰ নামটো ৰেজিষ্টাৰ কৰি লৈছিলোঁ আৰু মোৰো নামটো আগতে দি লৈছিলোঁ। তেতিয়া কি হয়, নেক্সট ডে ডক্টৰে ট্ৰিটমেণ্ট মানে সোনকালে কৰে। নেক্সট ডে আমি মৰ্ণিং গৈ মানে নাম ৰেজিষ্টাৰ কৰিম, তো বহুত দীঘলীয়া এটা প্ৰচেছ হৈ যায়, যিহেতুকে 3টা বজাত হস্পিটেল বন্ধ হৈ যায়। তো আমি এইখিনি আগদিনাখনেই কৰি লৈছিলোঁ। কৰি লৈ এনেকৈ দেউতাৰ লগত ইভিনিং ওলাই গ'লোঁ। তাত অকণমান বস্তুৰ দাম বেছি, 3টা আপেলত 100 টকা লৈছিলে। তো এইটো হাইৱে হয় তাৰে। তো আপোনালোকক দেখুৱালোঁ। ইয়াৰে পিছতনো কি কৰিলোঁ বলক। এয়া ৰাতি ডিনাৰ আহি গ'ল। ইয়াতে খানা খোৱা লোৱাৰ খুব কষ্টলি, খানা ইমান টেষ্টি নহয় মানে আমি অসমীয়া মানুহৰ কাৰণে টেষ্টি নহয় বুলি ক'ব লাগিব, কাৰণ আমাৰ কিবা এটা জুতি লগা বস্তুহে আমি খাওঁ। ইয়াত মই খানাত একো টেষ্ট নাপালোঁ। এয়া নেক্সট ডে মৰ্ণিং আমি হস্পিটেললৈকে যাব ওলালোঁ। এয়া মা আৰু মই ৰেডি হ'লোঁ। মা আৰু মই ৰেডি হৈ কিনে তললৈকে গ'লোঁ, যিহেতুকে দেউতা ৰেডি হোৱা নাছিলে। দেউতা তলত ব্ৰেকফাষ্ট অৰ্ডাৰ দিবৰ কাৰণে গৈছিলে। তো দেউতাক ব্ৰেকফাষ্ট অৰ্ডাৰ দিব গৈ দেউতা মানুহটো ওপৰত অহাই নাছিলে। তো দেউতাক আমি মাতিব গ'লোঁ যে চাৰ্টটো পিন্ধি লওক বুলি। তাৰপিছত আমি হস্পিটেললৈকে যাওঁ, যিহেতুকে ডক্টৰে 10টাত মাতিছে, কিন্তু আমি যাম 11টা বজাত, কাৰণ আমি শুনামতে ডক্টৰে 10টা বজাৰ পৰা নাচায়। তো দেউতাও সেইকাৰণে ক'লে ঠিক আছে আমি 11টাতে যাম। আৰু তাতেই হোটেলখনৰ মানুহজনে আমাক বহুত সহায় কৰিছে, তেখেতে আমাক গোটেইখিনি মানে শিকাই দিছে। তাত মানুহবিলাক খুব হেল্পফুল হয় মানে। আপুনি যদি কিবা এটা বিপদত পৰিছে, তেখেতসকলক যদি সহায় বিচাৰে, সহায় নকৰাকৈ নাথাকে তাৰমানে। তো এনেকৈ আমি হস্পিটেলৰ ভিতৰলৈকে গ'লোঁ। গৈ কিনে তাতে কাউণ্টাৰ থাকে। তো মাক থৈ কিনে আমি চাহ খাব আহিলোঁ। তাত অকণমান সময় ৰখিব লগা হ'ল। তাত 2টা বিভাগ থাকে, আপোনাৰ এটা স্পেচিয়েলি আপুনি নিজৰ ট্ৰিটমেণ্ট ল'ব পাৰে আৰু এটা আপোনাৰ জেনেৰেল আছে। তো মই স্পেচিয়েলটো ভাবিছিলোঁ যে স্পেচিয়েল মানে হয়তো বেলেগ ডক্টৰে চাব নেকি, কিন্তু নহয়। স্পেচিয়েল মানে হৈছে যিখন আপোনাৰ ফৰ্মখন দিব ডক্টৰে, য'ত আপোনাৰ মেডিচিন লিখি দিব, সেইটো এটা কভাৰ দিব, এটা আপোনাৰ ফাইল এটা দিব। আৰু যদি আপুনি জেনেৰেলত যায় তেনেহ'লে আপোনাক ফাইল নিদিয়ে, নৰ্মেল কাগজখন দিয়ে। তো আপোনালোকেও জেনেৰেল কৰিব ভৱিষ্যতে, কাৰণ স্পেচিয়েল কৰিব গৈ মই 400 টকা ভৰিছোঁ আৰু যিটো জেনেৰেল সেইটো 100 টকাতে হৈ গৈছে। তো এইটোত অকণমান লছ হ'ল, কিন্তু বাকী যে নহওক, ইভিনিং হস্পিটেলৰ পৰা আহি আমি ইভিনিং অকণমান ওলাই গ'লোঁ, যিহেতুকে আমাৰ ট্ৰিটমেণ্ট হৈ গ'ল। মাৰ অপাৰেশ্যন কৰিব নালাগে বুলি ক'লে আৰু মোকো তেখেতসকলে চশমা ল'ব দিলে।
তো বেছি সময় নালাগে 3টা কাউণ্টাৰ থাকে 3টা কাউণ্টাৰত 3বাৰ এবাৰকৈ চেকআপ কৰে 10 মিনিটৰ কাম আৰু ডক্টৰে চোৱা আৰম্ভ কৰিলে শেষ হৈ যায় আৰু খুব ভাল তাৰে মেডিচিনো মানে খুব ভাল তাতে যিটো চকুত মানে এটা দৰৱ দিছিলে মোক সেইটো মই লগাই কিবা চকুত পাৱাৰটো যেন ঘূৰি পালোঁ নে নাজানো আৰু নে নেপালত যোৱাৰ কাৰণে মনটো বেছি ভাল লাগিলে নেকি তো যিয়ে নহওক এনেকৈ ইভিনিং ওলাই গৈ তাত মাৰ্কেটত গ'লোঁ মোক কৈছিলে মাৰ্কেটত বস্তুৰ দাম কম কিন্তু নহয় আৰু ইয়াতে মই এটা বস্তু আচৰিত দেখা পালোঁ আমাৰ ইণ্ডিয়াত বা মই অসমৰ যিহেতুকে অসমত কওঁ এনেকৈ আমাৰ চব দোকানত অপেনলি তাৰমানে মানে মদটো এনেকৈ বেচিব নিদিয়ে তো তাত তাৰমানে একদম অপেনলি আৰু মই ভিডিঅ' বনাওঁতে তাৰ দোকানটোৱে কৈছে যে মেম আপুনি ভিডিঅ' নকৰিব এনেকৈ ভিডিঅ' কৰা এলাও নাই তো তেতিয়া মই ক'লোঁ ঠিক আছে নকৰোঁ কিন্তু মই তথাপিও আপোনালোকক অকণমান ভিডিঅ' দেখাব চেষ্টা কৰিছোঁ বস্তুৰ দাম একদমেই কম নহয় যিহেতুকে মই নিজে গৈ চাইছোঁ এটা মেড ইন চাইনা এটা ব্লুটুথ স্পীকাৰ 800 টকা তাতকৈ ভাল গুৱাহাটীতে 800 টকাত পায় তো এনেকৈ মাৰ্কেটিং কৰি আমি ঘূৰি আহিলোঁ কিবা কিবি ল'লোঁ ঘূৰি আহি কিনে সকলোৱে বহিলোঁ আমাৰ ৰুমৰ ওচৰতে আছিলে নগাঁৱৰ দুজনী আণ্টি আৰু এজনী আংকল তো জানেই আৰু বয়সস্থ মানুহে বয়সস্থ মানুহক লগ পাইছে সুখ দুখৰ কথা তো তেখেতসকলে সুখ দুখৰ কথা পাতিলে এয়া নেক্সট ডে মৰ্ণিং টোপনিৰ পৰা উঠিলোঁ উঠি কিনে মই ব্ৰাছ কৰি গা পা ধুই ওলাই আহিলোঁ চ' আজি হ'ল নেক্সট ডে আমি ডক্টৰক দেখুওৱা হৈ গ'ল আজি আমি ৰাতি ওলাম ৰাতি আমাৰ ট্ৰেইন আছে এখেত আছিলে আমাৰ হোটেলখনৰ মেনেজাৰ এখেতে খুব সহায় কৰিলে তো ৰাতিপুৱা চাহ খাবলৈ আহিলোঁ যিহেতুকে মাহঁতে মোক এৰি কিনে চাহ খাই দিলে আৰু ইয়াৰ পৰা আমি যাম ফুৰিব আৰু ক'ত ফুৰিব যাওঁ ফুৰিব গৈ আমি কি কৰিলোঁ মা দেউতাৰ লগত কিমান কি এনজয় কৰিলোঁ অকল মা দেউতা নহয় আমাৰ লগত দুজন নগাঁৱৰ দাদাও গৈছিলে সেই দাদাজনকো দেখাম কাৰণ অকলে গ'লে গাড়ীৰ পইচাটো বেছি হৈ যায় তো অকণমান পইচা বচালোঁ তো নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ